হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ সৰস্বতী বৰুৱা চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই খৰাহি কাপোৰ হাতত লৈ ক'ত ওলাইছোঁ জানো দেই। এইফালে চাওক, খৰাহিটো লৈ উঠি ল'লোঁ গাড়ীত। আজি মই ওলাইছোঁ আলু ৰুবলৈ। আমাৰ সেই লগৰজনী ঘৰত আলু ৰুবলৈ এই গাড়ীত গৈ আছোঁ ধুনীয়াকৈ হাঁহি ফূৰ্তি মাজেৰে। মজা মজা photo. Don't forget the way you look me in the eyes, and I keep you in my heart, in my heart. এতিয়া বহুত দূৰ বাট আহি আমি পাই গ'লোহি আলু ৰোৱা জেগাডোখৰ। এইফালে বাৰীখন হাল বাই থৈছে ধুনীয়াকৈ, আৰু এতিয়া গাড়ীৰ পৰা গোটেই আলুবোৰ নমাই থকা হৈছে। এইবিলাক গোটেইবিলাক হ'ল বিলাহী আলু, কিছুমানে ফুল আলু বুলিও কয়, আমি কিন্তু প্ৰায় বিলাহী আলু বুলিয়ে কওঁ। আৰু এইবোৰ চাওকচোন, গোটেইবোৰ মানুহ আহিছে আলু ৰুবলৈ আজি, আৰু গাড়ীৰ পৰা নমাই থকা আছে। আৰু এতিয়া সকলোৱে লাগি গ'ল আলু ৰোৱাত। এইফালে কিছুমানে মুদুৱাই আছে, হাতেৰে মুদুৱাই দিছে, আৰু সেইয়া মাজত মই ৰুই আছোঁ। বহুত বেছি ভাল লাগে খেতি কৰি, নহয় জানো? যিয়ে যে খেতি কৰে তেওঁলোকে গম পাব, খেতি কৰা মজাই বেলেগ। আৰু লগে ভাগে যেতিয়া জাক জাককৈ ৰোৱা হয়, দোৱা হয়, তাৰ মানে আনন্দটোৱে সুকীয়া হয়। আৰু যিয়ে আলু ৰুব নাজানে, মোক আজি ভালদৰে চাই লওঁ। সেয়া মই ৰুই আছোঁ ধুনীয়াকৈ, চাওক এনেদৰে আলু ৰুৱে পাতি পাতি কৰি দিয়া হয় গৰুৰে, নহ'লে ট্ৰেক্টৰো পাৰি বাৰু। মই এয়া ৰুই আছোঁ। এইয়া চাওক, গৰুকেইটা ইমান ধুনীয়াকৈ পাতি বনাই আছে। আজিকালি এনেকুৱা ডাঙৰ গৰু দেখিবলৈ নায়েই, আমাৰ ফালেতো প্ৰায় নায়েই, অকল গাই গৰু আছে ক'ৰবাত, কিন্তু ট্ৰেক্টৰে বেছিভাগ কৰা হয়। কিন্তু চাওকচোন, গৰুকেইটা ইমান ধুনীয়াকৈ পাতি খানি আছে, কিবা এটা ভাল লাগে জানেনে? এইফালে চাওক, বাৰীখন ইমান ডাঙৰ দেখাই দিছোঁ, চাওকচোন এইফালে হাল মাৰি আছে। আৰু আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু আজিলৈ আহোঁ, বাই বাই।